Hi friends, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পিছত আপোনালোকৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। তেনেহ'লে ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টি ভাল পালে প্লিজ লাইক কৰি দিব আৰু মোৰ চেনেলটি যিসকলে ছাবস্ক্ৰাইব নাই কৰা তেওঁলোকে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ব্লগ ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। আচলতে আজি আমাৰ মৰণা মাৰিব খেতিৰ। আমাৰ ইফালে মাৰণ মাৰা বুলি কয়। গতিকে আগতে যিহেতু গৰু আৰু ট্ৰেক্টৰেৰে মাৰিছিল, বহুত কষ্ট হৈছিল। আজিকালি কিবা মেচিন ওলাইছে মৰণা মৰা, গতিকে সেই মেচিনত কেনেদৰে মৰণা মাৰে সেইটোকে আপোনালোকক দেখাম। আশা কৰিছোঁ চাই ভালে পাব। জনাবিলাকেতো জানে, যিসকলে নাজানে আৰু তেওঁলোকে চাই ভাল পাব। কেনেকৈ মাৰে কেনেকৈ নামাৰে সেইখিনি দেখাম। এতিয়া বাহিৰত যা যোগাৰ কৰি আছে, সকলো মেচিনো আহিছে। তেনেহ'লে চাই যাব ভিডিঅ'টি। বেলেগ নেদেখাওঁ আৰু সেইটোকে দেখাম। তেন্তে ব'লক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। চাই যাব শেষলৈকে আৰু কেনেকুৱা পাই জনাব। গাঁৱৰ পৰিৱেশৰ এটা দৃশ্য আপোনালোকৰ আগত দেখাব ওলাইছোঁ আপোনালোকক, গতিকে আশা কৰিছোঁ ভালে পাব। তেনে ব'লক আগবাঢ়োঁ ভিডিঅ'টিৰ মাজলৈ। ধানৰ যিবিলাক মুঠা আছে সেই মুঠাটো সোমাই দিয়ে। তাৰপিছত এইখন হৈছে ধান ওলোৱা ওপৰৰখন, সেইখন চালনি হয়। ধানটো চালি আনে, লেতেৰাটো বাহিৰ ওলাই যায় আৰু ধানটো পৰে সেইখনেৰে। এইটো মেচিন আৰু ইয়াৰে এইফালেৰে হৈছে খেৰটো ওলাই। এইটোৰে যিখিনি খেৰ থাকে সেইটো এইফালেৰে ওলাই যায়। তাৰপিছত এয়া এখন চালনি ন, সেইখন চালনি। সেই চালি ধানটো তলেৰে পেলাই দিয়ে, চাফা ধানটো। তাৰপিছত এইফালেৰে যিবিলাক পতান বুলি কয় সেইবিলাক তুহবিলাক এই 3টা ফুটাৰে যিবিলাক লেতেৰা থাকে সেইবিলাক এইফালেৰে ওলাই আহে মেচিন। এয়া দেখিছেনে, এইফালেৰে ধানৰ মুঠাবিলাক সোমাই দি থাকে। পূৰা টানি লৈ যায়। ভয়ে লাগে হাত চাত সোমাই যায় বুলি। এয়া এইফালেৰে ধানবোৰ ওলাই আহিছে, চালি যিবিলাক ধান ওলাইছে। প্ৰথমতে জহা, বনি, বোকা এইখিনি মাৰি ল'ব, যিহেতু এই ধানৰ লগত বেলেগ ধান মিক্স হ'লে ভাল নালাগে। সেইকাৰণে এয়া ক'লা জহা এইটো। তাৰপিছতে এইখিনি হৈছে বনি ধান, যিটো পিঠা বনায়। তাৰপিছত এইখিনি বগা জহা আৰু এইখিনি হৈছে বোকা এইটো জলপান খোৱা অলপ আৰু বিহুৰ কাৰণে হৈ যাব। এইখিনি বোকা ধান। যিহেতু মা মাৰণত লাগি আছে, সেইবাবে সকলোৰে বাবে ৰুটিটো ময়ে বনাওঁ। এয়া মই আটা লৈছোঁ। ৰুটিটো সকলোৱে বনাব জানে, কিন্তু মই এটা টিপছ কওঁ, যিসকলে নাজানে ফ'ল' কৰিব। এনেকৈ আটাটো পানীৰে মাৰাৰ আগত আটাত অকণমান ৰিফাইন তেল বা মিঠাতেল যিকোনো এটা দি নিমখ দি এনেকৈ মাৰি ল'ব লাগে। তেতিয়া ৰুটিটো ধুনীয়া ঢিলা হয়, খাবলৈ আৰু ধুনীয়াকৈ ফুলে। যিসকলে এনেকৈ নবনায় এবাৰ বনাই চাবচোন, ধুনীয়া ৰুটিটো পূৰা ঢিলা হ'ব। আৰু যেতিয়া আটাটো মিঠাতেলেৰে মাৰি লোৱাৰ পিছত এনেকুৱা লাৰু এটাৰ নিচিনা হৈ যাব, তেতিয়া পানীৰে মাৰিব পৰা হৈ যাব আৰু
এনেদৰে এতিয়া মই পানীৰে মাৰি লৈ দেখাইছোঁ। এয়া দেখিছেনে কি ধুনীয়া ঢিলা হৈছে। এতিয়া অলপ টাইম এইখিনি মই ঢাকন মাৰি থৈ দিম, তাৰপিছত এইখিনি ধুনীয়াকৈ বনাম। অলপ পিছত এইখিনি মই বেলি ল'লোঁ। এয়া দেখিছেনে এনে সচৰাচৰ ৰুটিবোৰ গাত লাগি ধৰে, কিন্তু এনেকৈ যেতিয়া আটাটো মাৰা হয় পূৰা লাগি নধৰে, ওপৰে ওপৰে থ'ব পাৰি। দেখিছে মোৰ লাগি ধৰা নাই। মই চৌকাত বনাম বুলি ভাবিছিলোঁ, কিন্তু মোৰ পিছত কি অৱস্থা হ'ল চাবচোন, চাই থাকক, দেখিব লাহে লাহে। দেখিছেনে মোৰ কি অৱস্থা হৈছে, ধোঁৱা জুইৰ দ্বাৰা পূৰা পুৰে, পূৰা জপিয়াই আছোঁ আৰু একদমেই নোৱাৰোঁ, খৰিৰ জুইত একো বনাব নোৱাৰোঁ। মায়ে আহি সুধি আছে পাৰিবানে, কিন্তু মই নোৱাৰিলোঁ। লাষ্টত গেছতে বনালোঁ। অৱস্থা বেয়া হৈ গৈছে একেবাৰে। নোৱাৰিলোঁ খৰিত বনাব, এতিয়া গেছত বনাম নেকি। পুৰি মানে অভ্যাস নাই না। ৰুটি বনোৱা হৈ গ'ল। এইফালে আকৌ আহিলোঁ, দেখিলে মাৰাও হৈ গ'ল পূৰা। আৰু এই তিনিটা কি চাওকচোন, খেৰৰ মাজত, ধানৰ মাজত নিগনি। বৰ উৎপাত এই মহৰ মানে। এইখিনি হৈছে আইজোং ধান, ভাত খোৱা ধান হয় এইখিনি। ইয়া খেতি অলপ অলপ কৰিছে আমাৰ। ইয়া বিলাহী, কবি, ওলকবি, জলকীয়া, এয়া মূলা, এয়া ওলকবি, এইবিলাক মূলা হয়। মই শাক ভাজি খাই বিৰাট ভাল পাওঁ, লৈয়ে যাওঁ নেকি অলপ। এয়া বিন, অলপ অলপ আৰু আমি খাব পৰাকৈ, ফ্ৰেছ বস্তু খাব পৰাকৈ অলপ অলপ কৰিছে। সেইবোৰ বিন লাগি আছে, ছিঙিব পৰা হোৱা নাই। এইবিলাক জলকীয়া, এইবোৰ গোটেই নেমু টেঙা, এয়া লাইন লাইনকৈ আছে। পিনৰ পৰা আছে। আগৰ ফালে পুখুৰী, আগতে দেখাইছোঁ ভিডিঅ'ত। এইবিলাক কবি, যিহেতু বজাৰত এতিয়া গোটেই মানে কি সাৰ দিয়া হয়, সেইকাৰণে আমি ঘৰৰ কেইটাই খাব পৰাকৈ আৰু অলপ অলপ কৰিছে। হৈ গ'ল আমাৰ মাৰণ মৰা। এতিয়াহে ঘৰ চৰ চাফা হ'ব। খেতি কৰা মানুহে জানে মানে কি, যেতিয়ালৈ এইবোৰ হৈ নাযায় বিৰাট লেতেৰা হৈ থাকে, ধূলা চোলা। এতিয়া লাহে লাহে চব হ'ব আৰু। এয়া পথাৰ খালী। এতিয়া ইয়াতে মেজি বনাব, বিহু আহি আছে, মাঘ বিহু। মই গৰু চাব আহিছিলোঁ, এইকেইটা আমাৰ গৰু। এইটো এটা ধুনীয়াকৈ খাই আছে। গতিকে সেয়াই আৰু, কেনেকুৱা পালে জনাব চাই কিনে ভিডিঅ'টি। আৰু কি দেখাম আজি, বেলেগ দেখাব লগা নাই। গতিকে ভিডিঅ'টি এইখিনিতে সামৰি দিছোঁ। আশা কৰিছোঁ ভিডিঅ'টি চাই ভালে পালে। অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।